Hello বন্ধুসকল মোৰ চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো বহু দিনৰ মূৰত মই ভিডিঅ' লৈ আহিছো আজিৰ এই চেনেলটিত সো আজিৰ পৰা মই কিছু তথ্য আপোনালোকৰ বাবে লৈ আহিম বুলি ভাবিছো আপোনালোকে সাপোৰ্ট কৰিব সকলোৱে জানে মই আৰু এগৰাকী ছোৱালীৰ মাক হলো বৰ্তমানৰ সময়ত খুব প্ৰচলন হৈ আছে মেনিফেষ্ট কি আচলতে এই মেনিফেষ্টেশ্যন সকলোৱে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰচলন হৈছে মেনিফেষ্ট কৰি কোনোবাই গাড়ী লৈছে ঘৰ লৈছে মোবাইল লৈছে নিজৰ মনৰ পছন্দৰ বস্তু ল'ব পাৰিছে আচলতে কি হয় সঁচাকৈ জানো তেনেকুৱা ধৰণৰ সম্ভৱ সামৰ্থ্য অনুসৰিহে আমি আমাৰ উপভোগৰ বস্তু আমি ল'ব পাৰো হয়নে কিন্তু সঁচাকৈ মেনিফেষ্ট কৰিলে কোটিপতি যদি হৈ যাম বুলি ভাবো আমি কোটিপতি হ'ম নেকি আচলতে মেনিফেষ্ট শব্দৰ অৰ্থ হৈছে অভিব্যক্তি যি আমাৰ একদম ভিতৰৰ পৰা আহে যেটো সাবকনসিয়াস মাইন্ড বুলি কোৱা হয় মেনিফেষ্ট কৰিও আপুনি আপোনাৰ সপোন পূৰ কৰিব পাৰে আপুনি যি ইচ্ছা কৰে সেয়া আপোনাৰ পূৰণ হ'ব কিন্তু সেইটো চাব লাগিব যে আপোনাৰ সামৰ্থ্য আছে নে নাই আজি মই মাহত সাপোজ ধৰি লওক 10,000 এটা ইনকাম কৰো মই যদি ফৰচুনাৰ গাড়ীৰ কথা কল্পনা কৰি মই মেনিফেষ্ট কৰো তেতিয়াহ'লে জানো মই ফৰচুনাৰ গাড়ী ল'ব পাৰিম যদি কাৰণ প্ৰকৃতিয়ে মিলাব প্ৰকৃতিয়ে আপোনাক সেই বস্তুটো ওচৰলৈকে লৈ যাব কিন্তু আপুনি বাৰু গাড়ীখন ল'লেও তাৰ পিছত আপুনি গাড়ীখনৰ লোৱাৰ পিছত যিখিনি আমাৰ কৰিবলগীয়া থাকে গাড়ীখনৰ তেল ভৰাওতে গাড়ীখনৰ খৰচা ইঞ্চুৰেঞ্চ আৰু কিমান থাকে কাম আৰু ধৰক কিস্তিত ল'লে আপুনি মাহত কিস্তি আহিল তো এই সকলোবিলাক আপুনি জানো পিছত ব্যয় কৰিব পাৰিব সেইখিনি লক্ষ্য ৰাখিব লাগে আচলতে মেনিফেষ্ট কৰিলে আপুনি যি বিচাৰে পাব এনেকুৱা আমাক শক্তি পৰম ব্ৰহ্মই দিছে কাৰণ আমি পৰম ব্ৰহ্মৰে সন্তান গতিকে আমাৰ গাটো পৰম ব্ৰহ্মৰ শক্তি আছে গতিকে মেনিফেষ্ট কৰিলে আপুনি যি ইচ্ছা কৰে সকলো পাব পাৰে কিন্তু আমি এইটোও জানিব লাগিব যে আমাৰ সামৰ্থ্য কিমান মোৰ হিচাপত মই যিখিনি শিকি পাইছো পোনপ্ৰথমে প্ৰকৃতিক আমাৰ এই ধৰিত্ৰী মাতা এনেদৰে আপুনি খুজিব কিছুমান সপোনৰ কথা হওক যিকোনো যি বিচাৰে আপোনাৰ মনৰ ইচ্ছা বুলি ক'ব লাগিব মনৰ ইচ্ছা যি বিচাৰে পোনপ্ৰথমে এনেদৰে মেনিফেষ্ট কৰিব যে I am happy in my life মই বহুত সুখী তোমাৰ বাবে মই বহুত সুখী মই আজি মোৰ লাইফত সফল তেনেদৰে মেনিফেষ্ট কৰকচোন দেখিব আপুনি জীৱনত লাহে লাহে সফল হ'বলৈ ধৰিব জীৱনত যি বিচাৰে সকলোবোৰ পাব কিন্তু তাৰ পিছত আপুনি যেতিয়া সফল হ'ব আপুনি যি কাম কৰি আছে তাত যেতিয়া আপুনি সফল হ'ব আগতকৈ দুগুণ ইনকাম কৰিব পাৰিব খৰচা কমি যাব আপুনি নতুন উদ্গতিৰ কিছু ৰাস্তা দেখা পাব তেতিয়া আপুনি ভাবিব পাৰে যে সঁচাকৈ মই এতিয়া এখন ডাঙৰ গাড়ীৰ ল'ব পৰা তাৰমানে মোৰ হাতত পইচা আহিছে বা মই মানে উপযুক্ত এতিয়া তেতিয়া আপুনি সেই গাড়ীৰ মেনিফেষ্ট কৰি বা দামী মোবাইলৰ মেনিফেষ্ট কৰি ডাঙৰ ঘৰ বনোৱাৰ আশাৰ মেনিফেষ্ট কৰিলে তাৰমানে আপুনি সফল নিশ্চয় হ'ব তো অভিব্যক্তি কৰাৰ তেনেকুৱা সৰু সৰু ৰুল থাকে বহুতে এতিয়া ভাবিব মেনিফেষ্ট কৰিলে সকলো সম্ভৱ গতিকে নকৰিবলগীয়া কামো যদি মেনিফেষ্ট কৰি দিয়ে তাৰপিছত কিন্তু বহুত সমস্যা হ'ব পাৰে চ' আজিৰ ভিডিঅ'টোত মই ইয়াৰ বিষয়ে কৈছোঁ কাৰণ মই বহুত দেখিছোঁ তেনেধৰণে যে মেনিফেষ্ট কৰিলে যিকোনো আপোনাৰ সপোনেই পূৰণ হ'ব কিন্তু হয় সপোন পূৰণ হয় কিন্তু আমি এনেকুৱা সপোনো ৰচিব লাগিব যি বৰ্তমান তাৰমানে আমি সেই সপোনৰ যাতে যোগ্য হয় সেই মনৰ ইচ্ছাটোৰ যোগ্য মানে লাহে লাহে আগবাঢ়িব লাগে পোনপ্ৰথমে আপুনি এনেদৰে মেনিফেষ্ট কৰক যে মই লাইফত সফল হৈ আছোঁ মই যি কৰিছোঁ আগতকৈ উন্নতি কৰিছোঁ মই মোৰ লাইফত একেবাৰে সুখী তেনেকুৱা ধৰণৰ মেনিফেষ্ট কৰক তাৰপিছত যেতিয়া আপোনাৰ সেই ইচ্ছা পূৰণ হ'ব লাহে লাহে আগবাঢ়ক
একেলগে গৈ ওপৰত যাব নালাগে, তেতিয়াহ'লে বহুত সমস্যা দেখা দিব পাৰে। বাকী মেনিফেষ্ট কৰাৰ কেনেদৰে কৰিব লাগে সেয়া ইউটিউবত চালে আপোনালোকে গম পাব। কাৰণ আমাৰ ছাবকনচিয়াছ মাইণ্ডত আমি যি লওঁ, যি ভাবোঁ, সেয়া প্ৰকৃতিয়ে প্ৰতিফলিত কৰাই তাৰমানে। সেয়ে হৈছে মেনিফেষ্ট। আৰু এতিয়া আমাৰ যদি আমি বাস্তুশাস্ত্ৰৰ মতে যাওঁ, আমাৰ ঘৰৰ এটা দিশ আছে যিটো আমাৰ পশ্চিম দিশ বুলি কয়। পশ্চিম দিশ বুলি কোৱাৰ লগে লগে ঘৰৰ চেণ্টাৰৰ পৰা দিশটো নিৰ্ণয় কৰিলেহে আমি গম পাম যে পশ্চিম দিশ কোনটো। কম্পাছ সকলোৰে মোবাইলত থাকে। এই পশ্চিম দিশটো 270 ডিগ্ৰীৰ ভিতৰত আহে। গতিকে 270 ডিগ্ৰীৰ আশপাছৰ যিখিনি আমাৰ ঠাই হ'ব ঘৰৰ, সেইখিনি ঠাইত আপুনি যি লিখি থয়, আপোনাৰ সেই মনৰ ইচ্ছা পূৰণ হ'বই। সেই ঘৰৰ দিশটিয়ে হৈছে আমাৰ ইচ্ছা শক্তিৰ দিশ হয়। আপুনি যি ইচ্ছা কৰে সেই ইচ্ছাই পাব। গতিকে যদি আপোনালোকে আপোনালোকৰ ঘৰৰ পশ্চিম দিশটিত আপোনালোকৰ ইচ্ছা এখন ৰাউণ্ডকৈ কাগজ কাটি নীলা কলমেৰে তাত মনৰ ইচ্ছাটো লিখি সেই দিশটোৰ ৱালত যদি আপোনালোকে লগাই দিয়ে, তেতিয়াহ'লেও আপোনালোকৰ ইচ্ছা পূৰণ হ'ব। আপোনালোকে যি ইচ্ছাৰ মেনিফেষ্ট কৰিবলৈ গৈ আছে, সেই ইচ্ছাটো মেনিফেষ্টটো কৰক আৰু লগতে ইচ্ছা শক্তিৰ দিশটোতো আপোনালোকে লিখি লগাই দিয়ক। নিশ্চয় আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব। আৰু মই কৈছোঁৱে, মনৰ ইচ্ছা কৰাৰ আগতে আপোনালোকে সকলোবোৰ চাই ল'ব। আচলতে আপোনালোকে বৰ্তমান কি বিচাৰে? আপুনি আপোনাৰ লাইফত সুখী নে? আপুনি সুখী আছেনে? আপোনাৰ সেইটো আপুনি আগতে লক্ষ্য ৰাখিব। তেতিয়াহ'লে আপোনালোকে লিখিব যে আই এম হেপী। বাছ, আই এম হেপী, আই এম হেপী ইন মাই লাইফ, আই এম ছাকচেছফুল, অ'মেন, আই এম, তেনেকুৱা ধৰণৰ মানে লিখিব পাৰে। অসমীয়াটো লিখিব। তেনেদৰে আপোনালোকে মেনিফেষ্ট কৰিব। চাব আপোনালোকৰ মানে জীৱনটো কেনেদৰে আগবাঢ়ি যায়, কেনেদৰে তাৰমানে আগতকৈ ভাল হয়। তাৰপিছত আপোনালোকে এটা এটাকৈ আগবাঢ়ি যাব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। তেতিয়ালৈ বাই বাই। বাই দিয়া সম্ভৱী। সম্ভৱী বাই বাই দিয়া চবকে। বাই বাই দিয়া।